নমস্কাৰ, মোৰ পেজলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু কুশলে আছে। জানেনে, মই ঘৰত গ'লে মায়ে নহয় মোক এনেকুৱাকৈ গোটা চিকেনটো ৰ'ষ্ট বনাই খুৱাই। সেইকাৰণে মই ভাবিলোঁ ঘৰত মই নিজেও ট্ৰাই কৰোঁ বনাবৰ কাৰণে। সেয়া চাইছেনে, কাটি থোৱা যিমান ডিঙি আছিলে, কলিজা আছিলে, সেইবোৰ কি কৰিছোঁ, মই অলপ মছলা দি কেইটা সানি কি কৰিম জানেনে, সেইকেইটা মুৰ্গীটোৰ ভিতৰত ভৰাই দিম, চিকেনটোৰ ভিতৰত। কাৰণ এই অলপখিনি আৰু কি বেলেগকৈ চব্জি বনাম। সেয়া আৰু মই মানে পেষ্ট বনাই থৈছিলোঁ আদা, নহৰু আৰু জালুক দি। ঘৰত গ'লে জানেনে, মায়ে মোক এনেদৰে পূৰা বনাই খুৱাই। ইমান যে সোৱাদ লাগে, মাৰ নিচিনা নহ'ব চাগে, কিন্তু মই হ'লেও খাবলৈ মানে মন গৈছিলে যে নিজেই ট্ৰাই কৰিলোঁ ঘৰত, পাৰোঁ নেকি বনাবৰ কাৰণে বুলি। মাংসত যি মছলা লাগে সেইকেইটা দিছোঁ বাৰু, কিন্তু ইয়াত মেইন কথাটো আপোনালোকে জালুক পাউডাৰ যিটো থাকে এইটো দিব দেই, তেতিয়াহে বহুত সোৱাদ লাগে খাই মেলি। মই দিছোঁ, এনেকুৱাকৈ বনাইছোঁ, আপোনালোকে চাই থাকক। কুকুৰাটো প্ৰথমতে ভালকৈ ধুই লৈ তাৰপিছত যিমান ডিঙিটো কি কৰিছোঁ, ভিতৰৰ পৰা এনেকুৱা লেতেৰা যিবোৰ থাকে যে সেইবোৰ ওলাই লৈ এনেকুৱাকৈ মছলা দি সানি ভিতৰত ভৰাই দিলোঁ। তেতিয়া মানে বেছি সোৱাদ লাগিব, মছলা লাগিছে ভাবি পিনে এনেকৈ ভৰাই দিলোঁ। অলপখিনি মাংস আৰু কিনো কৰিম। তাৰপিছত মছলাখিনি এনেকৈ গাত সানি মেলি তেল অলপ গৰম কৰি তাত ঢালি দিলোঁ। খাবলৈ চাওঁ কেনেকুৱা হয়, কিন্তু সৰু কুকুৰা হ'লে মানে অলপ ভাল হয়। এইটো অলপ ডাঙৰ আনিলে আমাৰ কিয় কৈছোঁ জানেনে, সৰু কুকুৰাটো অলপ কোমল থাকে, মানে তাত মছলাবোৰ বহুত ভালকৈ সোমায়। এনেকুৱাকৈ প্ৰথমতে তেল দি ল'লোঁ কুকাৰত। তেলটো গৰম হোৱাৰ পিছত মছলা অলপ আছিলে ৰাখি থোৱা, সেইখিনিও দিছোঁ আৰু যিখিনি সানিছোঁ তেনেকুৱাকৈ ইয়াত দি দিছোঁ। ভৰিকেইটা চাইছেনে, চিকেনৰ বান্ধি লৈছোঁ, তেতিয়া মেল খাই নাযায় মানে। টেনশ্যন মই বনোৱা চিকেন ৰ'ষ্ট ৰেডি হৈ গ'ল। দেখিবলৈ যেনেকুৱা লাগিছে, খাবলৈও তেনেকুৱাই লাগিছে জানেনে। নেমুখিনি চেপি লৈ খালে ইমানেই সোৱাদ লাগিব মানে নহয়। আজি ইমানেই, বাই বাই।